এভৰিৱান নমস্কাৰ ল'ব আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। বতৰটো আজি সঁচাই খুবেই ধুনীয়া আৰু গৰমটো একেবাৰেই নাইকিয়া কৰি দিলে। এয়া চাওকচোন, চাৰিওফালে অকল সেউজীয়া। এইখনি হৈছে মোৰ ধুনীয়া গাঁওখনি আৰু নাম হৈছে গাছবাৰী। হয়তো সেইকাৰণে গাছবাৰী ৰাখিছে, চাৰিওফালে কেৱল গছ গছ গছ। এয়া চাওকচোন, ছোৱালীকেইজনী যে চাইকেল চলাই গৈ আছে। এনেকুৱা দৃশ্য অকল গাঁৱতহে দেখি, নহয়নে বাৰু? আজি হৈছে মোৰ দেউতাৰ তিথি। 18টি বছৰ দেউতাৰ অবিহনে। নকওঁ দেউতা, তোমাক বহুত মনত পৰে বুলি, কাৰণ মই যেতিয়াই হাঁহোঁ তোমাৰেই উজ্জুৰিয়ে হাঁহে। মই যেতিয়াই কান্দোঁ তোমাৰেই চোন চকুজুৰিয়ে কান্দে। হিয়াখন যেতিয়া দহে মনত পৰে, এই হিয়াখনো দেখোন তোমাৰেই আধা টুকুৰা দেউতা। তুমি তাতেই আছা আৰু সদায় থাকিবা, নকওঁ তোমাক মনত পৰে বুলি। আৰু এটা কথা ভালকৈয়ে জানো, তোমাৰ আশীৰ্বাদ আমাৰ লগত সদায় আছে আৰু সেই আশীৰ্বাদেৰে আমি গৈ আছোঁ জীৱনটো জীয়াই। য'তেই আছা ভালকৈ থাকিবা দেউতা, আৰু আমালৈ এনেকৈ মৰম দি যাবা, আশীৰ্বাদ দি যাবা। আৰু প্ৰতিটো জনম মই তোমাৰ জী আৰু তুমি মোৰ দেউতা। I hate, I tend to embrace, wonder why I'm so opposite. আজিৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। আহিবকে থাকিব। বাই। But I've got no frown.